ইণ্ডিয়া জিকিব লাগে। ইণ্ডিয়া কোন জিকিব আজি ইণ্ডিয়া ভাৰ্চেছ সাউথ আফ্ৰিকা? জিকিব আজি কোহলি দেখাব। আজিৰ কাৰণে চাগে কোহলি ইমান দিনৰ পৰা ৰখি আছিলে আজিৰ দিনৰ কাৰণে। আচ্ছা কোহলি অপেনিং কৰিব লাগে না আজি? আজি অপেনিঙে যাব লাগে। ভাল খেলিব। ইণ্ডিয়া ভাৰ্চেছ সাউথ আফ্ৰিকা আজি কোন জিকিব আপুনি কমেণ্টত জনাওক। আৰু চাওক পাব্লিকে কি কয়। শিৱম দুবেক ল'ব লাগে নাই? নাই শিৱমটো নালাগে, ৰিংকু সিং ল'ব লাগে তাৰ জেগাত। আই ডোণ্ট থিংক চ' শিৱম দুবে খেলিব ডিজাৰ্ভ কৰে স্পটটো। সঞ্জু सैमसने খেলিলে ভাল পাম তাৰ জেগাত। ল'ব লাগে অবভিয়াছলি। आज का जो बेस्ट परफॉर्मेंस करेगा ना, आज कोहली और हमारा हिटमैन रोहित शर्मा ही खेलेगा। और आज हार्दिक का भी बहुत बड़ा रोल होगा मैच पे। 2023 वर्ल्ड কাপখন মনত আছে? মনত আছে, হাৰিছিলে। সেইখন হাৰ্ট ট্ৰমা, এটা ট্ৰমা আছিলে, ট্ৰমা দিতে গ'ল চবকে। সেইটো কথা নাপাতাই ভাল হ'ব এতিয়া। অফক'ৰ্ছ অলপ ডিসএপইণ্টমেণ্ট আছিল, কিন্তু হোপফুলি আজি কামবেক দিব। ইণ্ডিয়া জিকিব। ইণ্ডিয়া অবভিয়াছলি। কোন জিকিব? ইণ্ডিয়া। কোহলি কেনেকুৱা খেলিব আজি? আজি কোহলি খেলিব লাগে। কোহলি আজি অপেনিং কৰিব লাগে নে? ओपनिंगे কৰিব লাগে আৰু কোহলি আজি 50+ স্কোৰ কৰাটো বিচাৰো। अच्छा खेलेगा, इतना दिन से अच्छा नहीं खेला, आज अच्छा खेलेगा। आज के लिए बचा के रखे क्या? हाँ অপেনিং অবভিয়াছলি কজ হি ফৰ্মটো টেম্পৰাৰী ন, তো সি আজি কি ঠিক পাৰফৰ্ম কৰি দিবও পাৰে। হলি মোটামুটি ভালে খেলিব। এইকেইদিনটো ইমান মাৰিব নোৱাৰিলে, বাট আজি আই হোপ চ' কোহলি উইল মেক এ কামবেক। কিমান দিবা 10ৰ ভিতৰত কিমান ৰেটিং দিবা ইণ্ডিয়া? পাৰফৰ্মেঞ্চ হিচাপেতো 10 আউট অফ 10। 10 দিম। 7 মান আছে। 7 মান আছে। 8.5 9 মান দিব পাৰি। 7 8 আউট অফ 10 10 11 দে দেতা হুঁ। এইবাৰতো পৰা 10 চলি আছে এতিয়ালৈ ছেমিফাইনেললৈকে। ফাইনেলতো কি বা সেইটোতো ফাইনেলটো ভয় লাগে, কি হৈছে। শিৱম দুবেক ল'ব লাগে নাই? শিৱম দুবেক চাগে ল'ব লাগিব চাগে। मेरे हिसाब से अभी ज़रूरत नहीं है उसके, क्योंकि उसके हिसाब से आपका अभी जायसवाल भी है ऑप्शन में, अभी सूर्य कुमार भी अच्छा खेल रहा है, अभी किसी का इतना कुछ खास परफॉर्मेंस अभी इतना कुछ दिखा भी नहीं है। শিৱম দুবে ঠাইত ৰিংকু সিঙক ল'লে বেটাৰ আছিল। মোৰ মতে নালাগে আজি ল'ব। কাক ল'ব লাগে? ৰিংকু সিঙক লোৱা ভাল নেকি? शिवम दुबे को लेना चाहिए आज? लेना चाहिए, इतना मौका दिया, आज चल सकता है थोड़ा। कोहली আজি অপেনিং কৰিব লাগে নে? লাগে ন' ফাৰ্ষ্ট ডাউন আহিব লাগে কোহলি। ইমান বাৰতো গোটেইখন মেচততো 0-1 সেনেকৈ ক'বলৈ মেবি ফাইনেলৰ কাৰণে ৰখাই থৈ দিছে, বচাই দিছে চাগে ভালে। সেইকাৰণে আজি খেলিব পাৰে। আজি আশা কৰিছোঁ আৰু এবাৰ। ডাউটফুল। নাই ৰোহিতে কৈছে এবাৰ কোহলিয়ে বোলে ফাইনেলত কোবাব বোলে, সেইকাৰণে আশা কৰিছোঁ। नहीं, कोहली को नहीं है, हमारा हिटमैन और उसके साथ में मेरे हिसाब से अगर आना हो, अगर चांस दिया जायसवाल को देना चाहिए। কোহলি কেনেকুৱা খেলিব? कोहली मेरा फेवरेट है, ভাল খেলে। আজি ভাল খেলিব। কোহলি সেঞ্চুৰী মাৰিব লাগে। আজি সেঞ্চুৰী ভয়ো লাগে, লাষ্ট টাইমটো গোটেইখন জিকি আছিলে ODIত। ফাইনেলখন জিকিব বুলি ভাবিছিলোঁ, কিন্তু নাই, অলপ বেয়া লাগিছে। ইণ্ডিয়া হাৰিয়ে থাকে নকআউটত, চলি যায় আৰু। 2023 का वर्ल्ड कप याद है? हाँ बुरा तो लगा था थोड़ा लास्ट डे को। आज अच्छा लगेगा? हाँ जीतने से तो माफ हो जाएगा मतलब। হাৰাৰ কাৰণে অকণমান বেয়া লাগিছে। গোটেইখন 11খন না 10খন মেচ জিকে যায়, লাষ্টৰখনে হাৰি থাকিলে। ইণ্ডিয়া বহুত বেয়া লাগিছিলে সেইদিনা। আজি আশা কৰোঁ যাতে ইণ্ডিয়া জিকি যাওক, এইটোৱে লাগে আমাক। কি কোৱা 2023 वर्ल्ड कप? बेया লাগিছিল उस टाइम तो क्या था, उस टाइम बहुत बैड लक था और कुछ नहीं। हमारा हिटमैन तो पूरा मारा था, उसने सेंचुरी भी मारा था, लेकिन सबका टीम का इतना सपोर्ट नहीं मिल पाया और उस दिन बहुत बैड लक था, इसलिए वो हार गए। किस्मत खराब था। किस्मत खराब था, लेकिन आज किस्मत नहीं है, आज मेहनत साथ देगा। কিমান দিবা আউট অফ 10? ইণ্ডিয়া আউট অফ 10 আউট অফ 10। 10 তোমাৰ? 10 সেইটো ক'ব লাগে নেকি? আউট অফ 10 8 টো দিম। 10 on 10। 10 on 10? Yeah. 9 9 200 ভিতৰত 90 হ'ব। 9 आउट ऑफ 10 9 10 দিম। 10 দিম। 10 শিৱম দুবেক ল'ব লাগে নে? লাগে। লাগে। নালাগে। খেলাইছে আৰু ফাইনেলত যদি বহাই দিয়ে বেয়া হ'ব, টিমটো মানে বেলেঞ্চটো বেয়া হৈ যায়। ব্যালেন্সটো বেয়া হৈ যাব। আজি খেলিব লাগিব। आज का मैच में जो हम लोग एक्सेप्ट कर रहे हैं, विराट कोहली और हिटमैन और हार्दिक, ये 3 जो है जो रहेगा। और आज अक्षर पटेल का भी बहुत बड़ा रोल होगा, क्योंकि आज जो पिच है वो स्पिन का पिच है। अक्षर पटेल और कुलदीप यादव का बहुत बड़ा रोल होगा, वो लोग से बहुत अच्छे से विकेट का उम्मीद है। और साउथ अफ्रीकन्स आपका स्पिन इतना अच्छे से नहीं खेल पाते, तो वो लोग का सबसे बड़ा डिसएडवांटेज है।